প্ৰিয় দৰ্শকসকল আপোনালোকলৈ মই নমস্কাৰ জনাইছোঁ। আপোনালোক যিসকলে মোৰ ভিডিঅ' চাই সকলোৱে জানে মই এগৰাকী অংগনবাড়ী কৰ্মী। যিসকলে মোৰ ভিডিঅ'টো চাই তেওঁলোকলৈ মোৰ বহুত বহুত ধন্যবাদ। আৰু যিসকলে আধাতে চাই আৰু বাকীখিনি নেচায় আধৰুৱা কৰে তেওঁলোকলৈও মই এটা অনুৰোধ, মোৰ ভিডিঅ'বিলাক চাব। মই কেনেধৰণৰ ভিডিঅ' আপলোড দিওঁ। মই এগৰাকী অংগনবাড়ী কৰ্মী। অংগনবাড়ী কেন্দ্ৰত মই কি ল'ৰা ছোৱালীক শিক্ষা দিওঁ, প্ৰসূতি গৰ্ভৱতী মাতৃক আনি কি শিক্ষা দি সেই তাৰ ওপৰতে ভিডিঅ' দিওঁ। কিন্তু এইকেইদিনত মই অংগনবাড়ী কেন্দ্ৰ চলাই আছোঁ, সুচাৰুৰূপে চলাই আছোঁ, কিন্তু মই তাৰ ওপৰত ভিডিঅ' আপলোড দিয়া নাই। মই সমাজৰ বা আমাৰ বৰ্তমান পৰিস্থিতি, চৰকাৰৰ যি বিধানসভা অধিৱেশনৰ যিকোনো পৰিস্থিতি তাৰ ওপৰত কিছুমান মনৰ ক্ষোভৰ কথা প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। যিহেতু আমি প্ৰকাশ কৰিব নোৱাৰোঁ, তেনেকুৱা আমাৰ ক্ষোভবিলাক ব্যক্ত কৰিবলৈ ভাল প্লেটফৰ্ম নাই, বা হ'লেও এতিয়া ইউটিউব ওলাইছে যিহেতু তাতে আমি মোৰ মনৰ কিছুমান কথা আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ ওলাইছোঁ। কথা হ'ল আমি সুকণ্ঠী গায়িকা নহ'লোঁ, সুকণ্ঠী কণ্ঠশিল্পী নহ'লোঁ, বা ভাল সাংবাদিক নহ'লোঁ যে বাতৰি পৰিৱেশনৰ দ্বাৰা এই সমস্যাসমূহ বা এই ভুল ক্ৰুটিবিলাক আঙুলিয়াই দিওঁ, বা গানৰ মাজেৰে জনসাধাৰণক কৈ দিওঁ যে এইখিনি এনেকুৱা হৈছে। তথাপিও সকলোৰে বাক স্বাধীনতা আছে। এই বাক স্বাধীনতাৰ ওপৰত নিৰ্ভৰ কৰি মই এই ভিডিঅ'টো বনাইছোঁ। চৰকাৰৰ কিছুমান বিৰোধী কথা ক'ম, আমাৰ বৰ্তমান জনপ্ৰতিনিধিসকলৰ কিছুমান আচৰণৰ বিষয়ে ক'ম। গতিকে তাত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। কথা হ'ল এইকেইদিনত বাজেট অধিৱেশনত আমাৰ জনপ্ৰতিনিধিসকলে, মন্ত্ৰী বিধায়কসকলে কি আচৰণ দেখুৱাইছে আপোনালোকৰ কেনে অনুভৱ হয় জনাবচোন। মোৰ কিন্তু বহুত লাজ লাগিছে, কাৰণ আমাৰ অসমৰ ৰাজ্যপাল মহোদয়ে যেতিয়া বাজেট অধিৱেশনৰ আৰম্ভণিত ভাষণ দিয়ে, ভাষণৰ মাজতে পেক পেক মাত মাতে। কোনো এজন মন্ত্ৰী মহোদয়ৰ কথা যেতিয়া ক'ব তাৰ মাজতে পেক পেক, কোনেও কাৰো কথা নুশুনে। মানে কাউৰী বাঁহত জানো জুইহে লাগিছে। শালিকাবিলাকে যে কাজিয়া লাগে, শালিকা একদম বগৰী কাজিয়া লাগি এটা গানটো কোনেও কাৰো হেৰি নকৰে। গতিকে মই বিধানসভাৰ জনপ্ৰতিনিধিসকলক জনাওঁ যে আপোনালোকে নেজানে নেকি যে এজন মানুহে ভাষণ দিয়াৰ শেষতহে আন এজনে মাত মাতিব লাগে, আন এজনে কথা ক'ব লাগে। এজন মানুহে কথা কোৱাৰ শেষতহে আন এজনে কথা ক'ব লাগে। তাৰ ওপৰত এটা মই ভিডিঅ' বনাইছিলোঁ, চৰিত্ৰ পাঠ। আগতে আমি পঞ্চম, ষষ্ঠ, সপ্তম শ্ৰেণীৰ চৰিত্ৰ পাঠ পঢ়িছিলোঁ। সেই চৰিত্ৰ পাঠত এই কথা কোৱাৰ নিয়ম, ওচৰ চুবুৰীয়াৰ প্ৰতি সহানুশীল, পিতৃ মাতৃ ডাঙৰৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা, ৰোগীয়াসকলৰ প্ৰতি কেনেকুৱা, তাত ধুনীয়া কাহিনী মাধ্যমেৰে মানে জ্ঞানবৰ্ধক কিছুমান কথা লিপিবদ্ধ কৰা হৈ আছিলে। সেই ভিডিঅ'টো মই যেতিয়া আপলোড দিলোঁ, ভিউজ নাহিলে। মানে কি, আজিকালি মানুহে বেয়া নাপাব, সকলোৱে মানে অশ্লীল ভিডিঅ' বা ফকতীয়া কিছুমান কথা তাৰ ওপৰতহে গুৰুত্ব দিয়ে। মোৰ দুখ লাগিছে এইটো কাৰণে যে চৰিত্ৰ পাঠখন মই ভিডিঅ'টো কৈছিলোঁ যে চৰিত্ৰ পাঠ পঢ়ক আৰু পঢ়ুৱাওক। এই মন্ত্ৰী MLA বিধায়কসকলকো মই কওঁ, চৰিত্ৰ পাঠ আপোনালোকে পঢ়া নাছিল নেকি? আপোনালোকৰ পৰা আমাৰ জনসাধাৰণে কি আশা কৰিব পাৰে? ৰাইজে আপোনালোকক ৰজা পাতিলে, এয়া কাজিয়া চাবলৈকে। কি সস্তীয়া কথা তেওঁলোকৰ। কাৰ পত্নীয়ে কিমান শিক্ষা ল'লে, কাৰ পত্নীয়ে কেনেকৈ চাকৰি ল'লে, এইবিলাক অসমৰ সমস্যা নহয়। অসমৰ সমস্যা কোন মন্ত্ৰীৰ ঘৈণীয়েক কিমান ডিগ্ৰীধাৰী, কোন মন্ত্ৰীৰ ঘৈণীয়েক কিমান সম্পত্তিৰ অধিকাৰী, সেইখিনি অসমৰ সমস্যা নহয়। অসমৰ সমস্যা বহুত আছে। অসমৰ ৰাইজে আপোনালোকক চাই আছে যে অসমলৈ আপোনালোকে আমাৰ এই বিধানসভাৰ মজিয়াৰ পৰা কি বাৰ্তা প্ৰেৰণ কৰিব। সৰুৰ পৰা ডাঙৰলৈ চাই আছে। আমাৰ নিচিনা নগণ্য প্ৰাণীবিলাকে চাই আছে। আপোনালোক মুধা ফুটা, আপোনালোক মহান, আপোনালোক শিক্ষিত, আপোনালোক ৰাইজৰ প্ৰতিনিধি। আপোনালোকক ৰাইজে নিৰ্বাচন কৰি চৰকাৰ গঠন কৰিবলৈ দিছে। ৰাইজৰ হকে কাম কৰা আপোনালোকৰ দায়িত্ব। কিন্তু আপোনালোকে তাকে নকৰি কাৰ তিৰোতা কিমান শিক্ষিত, কাৰ তিৰোতা কিমান
কেনেকৈ চাকৰি ল'লে সেইবিলাক সদনৰ পবিত্ৰ সদনৰ মজিয়াত সেইবিলাক সস্তীয়া কথাই শোভা নাপায়। আপোনালোকে কোন দিশে অসমখন লৈ যাবলৈ বিচাৰিছে? মোৰ ভুল হ'লে ক্ষমা কৰিব। আপোনালোকক মই প্ৰশ্ন কৰিছোঁ যে আপোনালোকে অসমখনত কোন দিশে ধাৱমান কৰিছে? এই উঠি অহা নতুন প্ৰজন্মক কি দিবলৈ বিচাৰিছে? সাধাৰণ সস্তীয়া কথাবিলাক সেই সদনৰ পবিত্ৰ মজিয়াত কয় নেকি? আপোনালোকৰ লাজ নালাগে? এজনে কথা ক'লে যে কোনেও কাৰো কথা নুশুনে, কাৰো বাঁহ জানো জুইহে লাগিছে। কি সমস্যা সমাধান কৰিবলৈ মাননীয় অধ্যক্ষ মহোদয় বাৰে বাৰে এজন ব্যক্তিক, এজন বিধায়কক কৈ থাকে প্লিজ আপুনি বহক, প্লিজ আপুনি বহক। লাজ নালাগে? আৰু মই পোনপটীয়াকৈ কওঁ, মাননীয় অখিল ডাঙৰীয়া দেৱ বিধায়ক, তেওঁ কিছুমান যুক্তি মোৰ ভাল লাগে আৰু তেওঁ কিছুমান শুদ্ধ কথাই কয় আৰু তেওঁ অকলশৰীয়া, তেওঁ দলত কোনো নাই, তেওঁৰ যুক্তিবিলাক গ্ৰহণযোগ্য। কিন্তু মন্ত্ৰী বিধায়কসকলে যেতিয়া কথা কৈ থাকে আপুনি চব সময়তে পেক 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 টেপেক 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 কিয় মাত দি থাকে? ওজনটো কমি যায়। আপোনালৈ শ্ৰদ্ধাটো তেতিয়া মানুহৰ নাইকিয়া হৈ যায়। আপুনি কমচে কম এইখিনি সমস্যা মেইনটেইন কৰিবলৈ শিকক। আজি মোৰ নিচিনা নগণ্য পানী এনেকুৱা নগণ্য মহিলা, আমি আপোনালোকৰ তুলনাত আমি নগণ্য, বা বাৰে বাৰে কৈ আছোঁ আমাক পোৱা আপোনালোকৰ অধিকাৰ নাই। হয়তো আপোনালোকে মোক ৰোষত পেলাব, চৰকাৰী ৰোষত পেলাব, পেলাওক। মই এই কথাখিনি ক'বলৈ নাপায় যেন মনটো উগুল ধুগুল লাগি আছে। মই সেইকাৰণে ভিডিঅ' আকাৰে প্ৰস্তুত কৰি উলিয়াইছোঁ। বেয়া লাগে। আপোনালোকে খং, ৰাগ, ধৈৰ্য, সহ্য, সহানুভূতিৰ আৱেগ এইবিলাক যদি সহ্যই কৰিব নোৱাৰে তেতিয়াহ'লে মন্ত্ৰী বিধায়ক পদৰ পৰা পদত্যাগ কৰক। আপোনালোকৰ যদি এইখিনি ধৈৰ্য সহ্য গুণ নায়েই তেতিয়াহ'লে আপোনালোক মন্ত্ৰী হোৱাৰ যোগ্যও নহয়। এই বিধানসভা মজিয়াত ইজনে সিজনক মাৰিবলৈ খেদি গৈছে, লাজ নালাগে? কি দিবলৈ বিচাৰিছে? আপোনালোকে এনেই গীতা ভাগৱতত ধৰি শপত খাই যেতিয়া মন্ত্ৰীপদ গ্ৰহণ কৰিছিলে, গীতাত শপত কৰি আপোনালোকে এনেই কাম নাই এনেই কৰিছে যেন মাছৰ বজাৰহে। এইখন বিয়া ভাওনা হৈছে, বিয়া ভাওনাত 16-17 বছৰ ল'ৰাই মদ খাই কাজিয়া লাগিছে, এনেকুৱা নিচিনা অনুভৱ হয়। আপোনালোকে সদনলৈ মদ খাই আহে নেকি? কোনেও কাৰো কথা নুশুনে যে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিবা এটা ক'ব, এই অখিল গগৈ ডাঙৰীয়াকে পেটেক বা যোন মানুহে নকওক, বা যোনজন বিধায়ক বা মন্ত্ৰীয়ে নকওক, তেওঁ মাজতে মাতিব। কিয় আপোনাৰ এইকণ জ্ঞানো নাই নেকি যে মানুহে কথা ক'লে, এজন কথা ক'লে ক'ব নালাগে বুলি? আপোনালোকৰ শিক্ষা দীক্ষা বহুত আছে, চাৰ্টিফিকেটখন আছে, কিন্তু চাৰ্টিফিকেট থাকিলেতো এনেকুৱা সাধাৰণ জ্ঞান কি ক'ম আৰু আধতে ৰৈ যায় কথাবিলাক। অসমৰ বলিষ্ঠ নেতাৰ অভাৱ হৈছে, বলিষ্ঠ চৰকাৰৰ অভাৱ হৈছে। ভাল বিজেপি চৰকাৰে ভাল কাম বহুত কৰিছে, শলাগ ল'বলগীয়া, ধন্যবাদ জনাইছোঁ। কিন্তু যিখন চৰকাৰে তৃণমূল পৰ্যায়ত কাম কৰা মহিলাক, নাৰীকে গুৰুত্ব দিয়া নাই, যি নাৰীয়ে এখন সমাজ, এটা পৰিয়াল, এখন দেশ সুচাৰুৰূপে পৰিচালনা কৰাৰ মানসিকতা সৃষ্টি কৰিব পাৰে, আমি অংগনবাদী কৰ্মীসকল, আশা কৰ্মীসকল, সেই নাৰীসকলকে গুৰুত্ব নিদিয়ে। কিবা এটা মাননি বৃদ্ধি কৰিম বুলি আজিলৈকে নিদিয়ে, অক্টোবৰলৈ থ'লে কি তেওঁলোকে বুজিব মানেটো কি। গতিকে চচলত ইফালে ধৰ্ণা দি আছে, মানুহবিলাকে কান্দি আছে, বিভিন্ন কিবা বিভাগৰ মানুহবিলাকৰ চাকৰিৰ পৰা বৰ্খাস্ত হৈছে বা চাকৰি নাইকিয়া হৈছে, তেওঁলোকে চকুলো উলিয়ালে চচলত কান্দি আছে। অংগনবাদী কৰ্মী, আশা কৰ্মী, ৰান্ধনী কৰ্মী, পলিটেকনিকেল এইখন তেওঁলোকে এই 64গৰাকী মানুহে যেতিয়া কান্দিছে দেখি দুখ লাগি যায়। তেওঁলোকৰো এটা আত্মসন্মান আছে, তেওঁলোকক চাকৰিটো দিছিলা, আকৌ ঘূৰাই লৈ গ'লা, তেওঁলোকৰ পৰিয়াল আছে, সমাজত স্থিতি কেনেকৈ, তেওঁলোকতো মানসিকভাৱে ভাগি পৰিছে। এই কান্দোনৰ ৰোল উঠিছে আৰু ইয়াত বিধানসভাত তেওঁলোকে একদম ঢাক ঢোল বজাই ইজনে সিজনক খেদি গৈছে, ইজনে সিজনক মাৰিবলৈ খেদি গৈছে, ইজনে সিজনক কটাকটি হয়, কিন্তু মানুহৰ ধৈৰ্য সহ্য গুণ কিয় নাই আপোনালোকৰ? আপোনালোক কিহৰ মন্ত্ৰী বিধায়ক? আপোনালোকৰ ধৈৰ্য সহ্য নাই, কথা শুনা ধৈৰ্য নাই। আপোনালোকে এই অসমখনত ক'লৈ নি আছে?
ভূপেন হাজৰিকাই কৈছিল অসম ৰসাতললৈ যাব আৰু কলিৰ আগমন হৈ আছে, মানে কলিৰ শাস্ত্ৰৰ মতে কলিৰ আগমন হৈছে। ইয়াত বিধানসভাৰ পবিত্ৰ সদন বুলি চিঞৰি থাকে। কিয় পবিত্ৰ সদন? এখন কাজিয়া কৰা এখন মাছৰ বজাৰ। কাউৰী বাঁহত জুই লগাম, কাউৰী বাঁহ, শালিকাবিলাকে যে কাজিয়া লাগে, আপোনালোকৰ বেয়া নালাগে? মোৰ মনৰ দুখৰ কথা কৈছোঁ। মানে মানুহে কান্দি কান্দি হুলস্থুল হৈছে। অসমৰ জ্বলন্ত সমস্যা কিছুমান আছে। সেই সমস্যাসমূহ সমাধান কৰিবলৈ বাদ দি কাৰ তিৰোতা কি হ'ল, কোনে কাৰ কিমান সা সম্পত্তি ল'লে, এই কংগ্ৰেছখন ঘোটালি মোটালি খাই আহিল। আগতেতো তেনেকুৱা নাই। আগতে বিধানসভাত আগৰ চৰকাৰবিলাকত এনেকুৱা তাচ্ছিল্য তুচ্ছ মন্তব্য কোনেও নকৰে, নিজ মন্তব্য। এতিয়া নিজ মন্তব্য মানে বিধানসভাত চলি থাকে। সস্তীয়া ভাষা, সস্তীয়া শব্দ, অশালীন শব্দ প্ৰয়োগ কৰে সদনৰ পবিত্ৰ মজিয়া। তেওঁ সদনৰ পবিত্ৰ মজিয়া বুলি কৈ থাকে। আগতেতো তেনেকুৱা নহয়। কংগ্ৰেছত ঘোটালি মোটালি বিজেপিলৈ আহিল। এজন মন্ত্ৰীটো এটা দলতে থকা নাই, চব ঘোটালি মোটালি বিজেপিলৈ আহিল। বিজেপি চৰকাৰ ভাল বুলি ভাল অন্য দেশত ভাল হৈছে। বাকী আমাৰ অসমখন আগতকৈ উন্নতি হৈছে, সেইটো মানিছোঁ বাৰু। কিন্তু বাকীখিনি আপোনালোকে অনুভৱ কৰকচোন বাৰু। মই কোৱা কথাবিলাক যদি ভুল হৈছে ক্ষমা কৰিব। মানে মনৰ দুখতে মানে জ্বলন্ত প্ৰমাণ এইবিলাক হৈ আছে। আজিকালি কি হৈছে মানে মন্ত্ৰী বিধায়কসকলে এনেকুৱা যদি আচৰণ কৰে, বাকী সাধাৰণ মানুহৰ কি হৈছে? এই দেশত ইমান ধৰ্ষণ, লুণ্ঠন, মাৰপিট, হত্যা ইমান চলিছে। এইবিলাক সমস্যাৰ ওপৰত মানে আলোচনা কৰিব লাগে। অসমৰ মানুহে চায়ে আছে যে আমি তেওঁলোকৰ পৰা কিবা এটা আশা কৰিব পাৰিম না। তেওঁলোকৰ কাজিয়া কি চাবা? তেওঁলোক আমাৰ জনপ্ৰতিনিধি, এওঁলোক আমাৰ অসম গৌৰৱ। বেছি নকওঁ, মনৰ দুখত মানে মই মোৰ মনত খুঁত হৈ থকা কথাখিনি প্ৰকাশ কৰিলোঁ। আপোনালোকে মোক যদি ক'ৰবাত কোৱা ভুল হৈছে ক্ষমা কৰিব। নমস্কাৰ।